মানৱ সমাজক লজ্জানত কৰা ঘটনা যি ঘটনা শুনিলে আপোনাৰো ঘৃণাত নাক কোচাব পুত্ৰ সন্তান বিচাৰি 8 মহীয়া গৰ্ভৱতী পত্নীৰ পেট ফালিলে এগৰাকী স্বামীয়ে অভিযুক্ত স্বামীক অৱশ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আৰু আজীৱন কাৰাদণ্ড বিহিছে বুলি জানিব পৰা গৈছে 2020 চনৰ ছেপ্টেম্বৰত অভিযুক্ত পান্নালালে আক্ৰমণ কৰিছিল পত্নী অনিতাক 8 মাহৰ গৰ্ভৱতী পত্নীক কেঁচিৰে পেট ফালি তেওঁৰ গৰ্ভস্থ সন্তানৰ লিংগ নিৰ্ণয়ৰ চেষ্টা চলাইছিল স্বামীয়ে জনাই আছো মানৱ সমাজক লজ্জানত কৰা এটা খবৰ পুত্ৰ সন্তান বিচাৰি 8 মহীয়া গৰ্ভৱতী পত্নীৰ পেট ফালিলে স্বামীয়ে অভিযুক্ত স্বামীক আজীৱন কাৰাদণ্ড বিহিলে আদালতে 2020 চনৰ ছেপ্টেম্বৰত অভিযুক্ত পান্নালালে আক্ৰমণ কৰে পত্নী অনিতাক 8 মাহৰ গৰ্ভৱতী পত্নীৰ কেঁচিৰে পেট ফালি গৰ্ভস্থ সন্তানৰ লিংগ পৰীক্ষাৰ চেষ্টা চলাইছিল স্বামীয়ে উত্তৰ প্ৰদেশৰ বদনত সংঘটিত হৈছিল এই শিহৰণকাৰী ঘটনা 22 বছৰ ধৰি বিবাহপাশত আবদ্ধ হৈ থকা পান্নালাল আৰু অনিতাৰ আছে 5 গৰাকীকৈ কন্যা সন্তান পুত্ৰ সন্তান জন্ম নোহোৱাৰ বাবে পত্নীৰ সৈতে প্ৰায় কাজিয়াত লিপ্ত হৈছিল পান্নালাল পুত্ৰ সন্তান নহলে বিবাহ বিচ্ছেদ কৰি দ্বিতীয় বিবাহ কৰোৱাৰো ভাবুকি দিছিল পান্নালালে স্বামীৰ আক্ৰমণৰ ফলত মৃত্যু ঘটে গৰ্ভস্থ সন্তানটিৰ সম্পত্তিৰ বিবাদৰ বাবে ভুৱা গোচৰ জাপি দিয়াৰ অভিযোগ তুলিছিল অভিযুক্ত পান্নালালে অৱশেষত অভিযুক্ত স্বামীক কাৰাদণ্ড বিহিলে আদালতে এনেধৰণৰ বিভিন্ন খবৰ আমাৰ সমাজত সচৰাচৰ দেখিবলৈ পোৱা যায় আমাৰ সমাজত কন্যা সন্তানক বেলেগ এটা দৃষ্টিৰে চোৱা হয় আৰু পুত্ৰ সন্তানকো বেলেগ দৃষ্টিৰে চোৱা হয় এনে কিছুমান ঘটনা নিতৌ আমাৰ সমাজত দেখি দেখিবলৈ পোৱা গৈছে একাংশই স্বামীৰ গৃহৰ হাৰাশাস্তিৰ সন্মুখীন হয় কেতিয়াবা দেখিবলৈ পোৱা যায় একাংশ মহিলাৰ স্বামীৰ হাৰাশাস্তিৰো সন্মুখীন হয় তেওঁলোকৰ সন্তানটো পুত্ৰ নোহোৱাৰ বাবে কন্যা হোৱাৰ বাবে একাংশ মহিলা মৃত্যু পৰ্যন্ত হ'বলগীয়া হৈছে হয়তো কোনোবা মহিলাৰ কথম্পি প্ৰাণ বাচিছে কিন্তু এনেধৰণৰ ঘটনা আৰু সমাজত কিমান সংঘটিত হ'ব আৰু কিমান মহিলাই কেৱল পুত্ৰ সন্তানৰ বাবে নিৰ্যাতনৰ সন্মুখীন হ'ব নিউজ 6 ৰিপৰ্ট প্ৰাইম আছাম